হেল্ল' হেল্ল' পাহি অঁ কোৱা কিহত ব্যস্ত হৈ আছা ব্যস্ত হৈ থকা নাই মোবাইলটো অকণমান চাৰ্জ দিছিলোঁ কাৰেণ্ট নাই মানে ইনভাৰ্টাৰ দি আছোঁ অঁ কি হ'ল কাৰেণ্টটো ৰাতিপুৱাৰ পৰা নাই ইয়াতে মানে ৰাস্তাৰ কাষত বাঁহ কাটি আছে ন সেইকাৰণে কাৰেণ্টটো অকণমান এৰাই থৈ দিছে বোলে দিনটো নাহিব চাগে অঁ কিমান হ'ল এতিয়া 50% হৈছে আৰু ঠিক আছে দিয়া এতিয়া কথা পাতিবানে লগাবা অকণমান কথা পাতি লওঁ আকৌ লগাই দিব পাৰিম ন পিছত ঘৰতে ন আৰু আজি অধিৱেশন আছে নহয় যাবা নোযোৱা 25 আজি চাই লওঁ কি হয় গধূলিলৈকে মানে চোৱা যাওক কি হয় যাব মন গ'লে যাম আৰু যাব মন গ'লে মানে যাবা আকৌ ধুনীয়াকৈ ভিডিঅ' এটা বনাই আহিবা সকলোকে দেখাবা আৰু লগ পাম বুলি কোনোবা কৈছিলে ন তোমাৰ কোনোবা লগৰ আহিব নহয় আহিম বুলি কৈছে বাৰু ভণ্টি এজনী আছে কৰবী ৰাজবংশী বুলি আছিলে তাৰপিছত আৰু কোনোবা বহুত কেইজন আহিম বুলি কৈছে দীপাংকৰ বুলি এজন আছিলে তো ওলাই যাবা ভাল লাগিব ন চাই লওঁ ৰ'বা কি হয় যাব মনটো আছে কিন্তু অকণমান মানে প্ৰব্লেম হৈ আছে কিহৰ প্ৰব্লেম ইমান ওচৰতে ওলাই গ'লে হৈ গ'ল তুমি নিজে আহিবা নেকি মোক যে বাৰে বাৰে কৈ আছা অঁ মই পাৰিলে যাম বাৰু এপাক পাৰিলে যাম নহয় তোমাক সকলোৱে ভিডিঅ'ত চাবলৈ ইচ্ছা কৰি আছে কিন্তু আৰু তুমি সেইদিনাখন দেখাম বুলি ক'লা নিজৰ চেহেৰা দেখাব লাগিব কিন্তু নহ'লে নহ'ব আকৌ ৰ'বা ভাবি লওঁ মই নিজৰ ক্ষেত্ৰত হ'লে ভাবি লওঁ আৰু মোৰ ফালে জবৰদস্তি কৰি পঠিয়াই আছে মানে কথাটো কি নহয় তোমাৰ ধুনীয়া ভিডিঅ' এটা বনিব ন আৰু তুমি লগৰখিনিকো লগ পাবা সেইটো কাৰণে সেইটো হয় বাৰু তাৰপিছত আৰু কোৱাচোন আৰু কি ক'ম আৰু কি ক'ম আৰু তাৰপিছত কালি টেনশ্যনটো দূৰ হ'ল নাই টেনশ্যন মানে কি আৰু অকণমান মানে তোমাক বাকী সকলোকে ধন্যবাদ সকলোৱে ইমান উৎসাহ দিয়াৰ কাৰণে মানে সেইটো কাৰণে ভাল লাগিছে খালি তাৰমানে টেনশ্যনটো ক'ত দূৰ হ'ব ন এতিয়ালৈকে একো এটা পোৱা নাই ন সেইটো হয় সেইকাৰণে কৈছোঁ ধৈৰ্য ধৰা ধৈৰ্য মানে মানুহৰ ধৈৰ্যই লক্ষী বুলি কথা এষাৰ আছে সেইটো হয় বাৰু তুমি পিছে কি ভাবিছা মই কি ভাবিমনো আৰু এটা কথা মই ভাবোঁ মানে মই আজি এখন ঘৰত আছোঁ মোৰ নিজৰো এতিয়া নিশ্চয়তা নাই ন লাইফৰ আৰু এইটো কামত যে মই সফলতা পাম সেইটোও মই নাভাবোঁ কাৰণ ইউটিউব মানে খন্তেকীয়া হয় ন সদায় থাকিব টিকটক যেনেকৈ চলি আছিলে এইটো সদায় যে থাকিব সেইটো মই নাভাবোঁ মানে সেইটো কাৰণে মানে আৰু মই ইয়াক পেশ্যন হিচাপে লৈ আছোঁ মানে প্ৰফেশ্যন হিচাপে ল'ব নিবিচাৰোঁ কাৰণ আজি ইয়াতে মানে যদি মই বিজি হৈ যাওঁ ভৱিষ্যতে সময়খিনি পাৰ হৈ যাব ন কিবা এটা কৰিবলৈ এইটো কাৰণ পাৰ্মানেণ্টটো নহ'বও পাৰে হয় নাই সেইটো কাৰণে এইটো হয় বাৰু খালি সফলতা পালে ভাল হয় ন নাই সফলতা এনেকৈও পাব পাৰি ন মই এতিয়া 100% দিবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ ইয়াত দিবলৈ চেষ্টা কৰিছোঁ কষ্ট কৰিছোঁ কিন্তু তাৰ বিনিময়ত যিখিনি পাইছোঁ মানে সেইখিনিতে ছেটিছফাই আছোঁ আৰু কি কৰিবা সন্তুষ্ট আছোঁ কিন্তু মানে এইটোক মানে প্ৰফেশ্যন হিচাপে ল'ব বিচৰা নাই মই সেইটোৱে কথা মানে আৰু লোৱাও নাই মানে আজিলৈকে মোৰ ভাল লগা কামখিনি মই কৰি ভাল পাওঁ বছ মই এইটোৱে বিচাৰোঁ সকলোৱে নিজৰ ভাল লগা কামখিনি কৰক মানে তুমিও ইচ্ছা কৰিলে তুমিও কৰিব পাৰা নিজৰ যিখিনি কাম ভাল লাগে এটাই জীৱন হয় ভাই ভাল লগা কামখিনি কৰিব লাগে বছ সেইটোৱে ভাবোঁ আৰু এটা কথা আজি মই আজি ছাকচেছ হোৱা নাই মোৰ নিজৰো আজি ময়ো জবলেছ টাইপে আছোঁ একো এটা এতিয়ালৈকে মানে ভাল কাম এটা পোৱা নাই একো নাই সেইটো মানে কি ক'ম আৰু সেইটো কাৰণে মোৰো মনটো ভাল নাথাকে কেতিয়াবা দিয়াচোন মই আছোঁ ন তোমাক মই খুৱাম ন পিছে সেইটো হয় তুমি খুৱাবা বুলি মই এষ্টাব্লিছ হৈ লওঁ আগত তাৰপিছততো তোমাক খুৱামেই ন ৰাখিমেই ভালকৈ সেইটো হয় বাৰু মই বুজি পাইছোঁ কিন্তু মই এটা কথা ভাবোঁ ছোৱালীও ল'ৰাও ল'ৰা যেনেকৈ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে ন নিজৰ ভৰিত নিজে থিয় দিব লাগে ছোৱালীও তেনেকৈ হ'ব লাগে বুলি মই ভাবোঁ কাৰণ মানে আজি দুুনীয়াখন এনেকুৱা হৈ গৈছে ন এজনৰ ইনকমে ঘৰ নচলে একটো আৰু মানে ছেকেণ্ডলি হৈ গ'ল মানে বেছি দৰমহা পোৱাৰ কথা মই কোৱা নাই বাৰু কিন্তু আমাৰ মধ্যবিত্ত পৰিয়ালবিলাক মানে এটা দৰমহাৰে নচলে আৰু ছেকেণ্ডলি হৈ গ'ল মানে দিনকাল এনেকুৱা হৈছে ন মানে আজি ছোৱালীক মানে নিজৰ এটা ঘৰ নিজৰ বুলি ক'বলৈ মানে কিবা এটা থাকিব লাগে নিজৰ এটা আইডেণ্টিটি মানে যিটো নিজৰ পৰিচয়টো থাকিব লাগে বুলি মই ভাবোঁ ল'ৰাৰ দৰে কাৰণ আজি চোৱা আজি মই ইয়াত আছোঁ মোৰ নিজৰ ঘৰতে আছোঁ ঠিক আছে মই ভালকৈ আছোঁ খাইছোঁ বৈছোঁ থাকিছোঁ কিন্তু মানে মোৰ এইটো ঘৰ কি মোৰ পাৰ্মানেণ্ট হয় নেকি কোৱাচোন হয় মোৰ সম অধিকাৰ আছে কিন্তু সেইবুলি মই ইয়াতে অধিকাৰ বিচৰাতকৈ মই যদি নিজে কিবা এটা কৰি নিজৰ যদি এটা পৰিচয় মই দাঙি ধৰিব পাৰোঁ নিজৰ এটা পৰিচয় মই বনাব পাৰোঁ আইডেণ্টিফিকেশ্যন তেনেহ'লে মানে সেইটো বহুত ডাঙৰ কথা হ'ব ন বহুত ভাল কথাও হ'ব দিয়াচোন এইটো হয় বাৰু কিন্তু কেনেকৈ কৰিম বুলি ভাবিছা কৰিম বুলি ভবা নাই কেনেকৈ কৰিম সেইটো এতিয়ালৈকে মইতো এইমলেছ হৈ ভাবিব কেনেকৈ কৰিম সেইটো ভবা নাই কিন্তু এইটো ভাবিছোঁ যে মানে কিবা এটা কৰিম আৰু জীৱনত নিজৰ বুলি কিবা এটা কাৰণ আজি আছোঁ কালি নাই ন এইটো ঘৰত মানে কাৰণ ইয়াত এতিয়া দাদাহঁত চবে বিয়া চিয়া পাতিছে চবৰে নিজৰ বাচ্ছা আছে
মই এতিয়া যদি ইয়াত ময়ো যদি বুজা হৈ থাকোঁ মানে নিজকে কেতিয়াবা ফিল হয় দিয়াচোন। কাৰণ সকলোৱে কয় ন কি ছোৱালীৰ মানে বিয়া হ'বলৈ বয়স হ'লে দি দিব লাগে, মানে ঘৰত থকাতকৈ বেয়া, এইবিলাক কথাবিলাক কয় ন। সেইটো সমাজৰ নিয়ম চলি আহিছে, সেইটো কাৰণে আৰু। তোমাৰো এতিয়া একো হোৱা নাই বুলি মই এতিয়া চাই থাকিলে নহ'ব ন। যদি তোমাৰ হোৱা নাই মই কৰিব লাগিব, দুইজনে মিলি কৰিব লাগিব, কথা সেইটো মানে। সেইকাৰণে মই যদি কিবা এটা কৰিব পাৰোঁ একেটাই কথা, ধুনীয়াকৈ দুইটা থাকিব পাৰিম ন। অকল তোমাৰ বুলিয়ে নহয় ন, তুমি কিবা এটা কৰিবা থাকিবা তেনেকুৱাতো কথা নহয় ন। সেইটো হয় বাৰু। সেইটোৱে কথা। সেইকাৰণে ভাবোঁ যে ছোৱালী বুলি বহি থাকিব নালাগে, নিজেও কিবা এটা কৰিব লাগে, হাত সাৱটি বহি থাকিব নালাগে। সেইটোৱে ভাবোঁ। সেইকাৰণে জীৱনত আগবাঢ়ি যাব বিচাৰোঁ যিমানখিনি পাৰোঁ। নাজানো কি কৰিব পাৰোঁ লাইফত, সফল হ'ব পাৰিম নে নোৱাৰিম, তথাপিও চেষ্টা চলাই যাব পাৰি, চেষ্টাৰ অসাধ্যটো একোৱেই নাই ন। ঠিকেই ভাবিছা বাৰু। খালি এতিয়া এইটোৱে জীৱনটো ইমান কঠোৰ হৈ গৈছে ন, জটিল। জীৱন জটিল হ'বই, আৰু যদি জটিলতা নাথাকে ন তেনেহ'লে তুমি কেনেকৈ মানে হেৰি কৰিবা কোৱাচোন, জীৱন পথত আগুৱাই যাবা কোৱাচোন। জটিলতাখিনি থাকিবই লাগিব। চব যদি সহজভাৱে গুচি যাবা তেনেহ'লে মানুহটো কেনেকৈ ষ্ট্ৰং হ'বা। কেতিয়াবা যদি তোমাৰ সন্মুখত যদি ডাঙৰ বেয়া পৰিস্থিতি আহি যায়, তুমি সেইটোৰ লগত কেনেকৈ যুঁজ দিবা কোৱা। সেইটো কাৰণেতো জীৱনত তুমি নিজেও ষ্ট্ৰং হ'ব লাগিব। আৰু যদি পৰিস্থিতি তুমি এনেকুৱা যদি বেয়া পৰিস্থিতিৰ সন্মুখীন নোহোৱাই তেনেহ'লে জীৱনত কেনেকৈ ষ্ট্ৰং হ'বা। তেনেহ'লে দেখোন হঠাৎ যদি কিবা এটা যদি অঘটন ঘটি যায় সেইটোৰ লগত দেখোন তুমি সন্মুখীন হ'বই নোৱাৰিবা। সেইটো কাৰণে এইবিলাক লাইটলি ল'ব লাগে। মানুহৰ জীৱনত যিমানেই ঘঁহিবা সিমানেই উজ্বলিবা। আৰু এটা কথা নহয়, সোণ যিমানেই জ্বলে ন, গ'ল্ড সিমানেই বেছি উজ্জ্বল হয়। কিন্তু মনত থবা, তোমাৰ যদি আজি জীৱনত সংঘাত আছে, মোৰ জীৱনত সংঘাত আছে, মানে আমাৰ সকলোৰে জীৱনত যদি সংঘাত আছে ন, সেই সংঘাতখিনি কিন্তু আমাৰ জীৱনত সেই জুইৰ দৰে আমি জ্বলিছোঁ, সিমানেই উজ্জ্বল হ'ম কিন্তু, আৰু সিমানেই ভেলিউ বাঢ়িব। বহুত দকৈ ভাবি থাকাও তুমি কথাবিলাক। দকৈ নহয় মানে যিটো হয় সঁচা সেইটোৱে ভাবিছোঁ। আৰু অকণমান ৰ'বা দেই, কথা বহুত পাতিলোঁ, মানুহবিলাকে চাগে আমনিয়ে পাইছে আমাৰ কথা শুনি। বাকী অকণমান ৰখিবা হা। ঠিক আছে দিয়া। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন কল ৰেকৰ্ডিং লৈ। আৰু আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকক, সেয়াও কামনা কৰোঁ। আৰু আজি বেছি কমেণ্ট নাই পঢ়িবলৈ, কেইটামান কমেণ্ট মাত্ৰ লৈ লৈছোঁ। আৰু যদি কথাখিনি শুনি আমনি পাইছে, মোৰ ধাৰণা যদি ভুল হয় তেনেহ'লে জনাব আপোনালোকে। আৰু আজি অধিৱেশন আছে ইয়াতে, চাওঁ কি হয়। যদি যাব পাৰোঁ তেনেহ'লে, যদি ৰাজ আহে তেনেহ'লে ৰাজক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। কিন্তু মই ভাবিছিলোঁ ৰাজক এনেকৈ নেদেখাওঁ, দুইজনে ধুনীয়াকৈ বহিম আৰু আমাৰ মানে জীৱন কাহিনী, আমাৰ লাভ ষ্টৰী, মানে প্ৰেম কাহিনী আপোনালোকক ক'ম বুলি ভাবিছিলোঁ দুইজনে বহি। কিন্তু যদি দেখাব লাগে এনেকৈ তেনেহ'লে দেখাবলৈ চেষ্টা কৰিম। যদি আহে তেওঁ, যদি নাহে তেনেহ'লেতো দেখাব নোৱাৰিমেই। আৰু চাওঁ কি হয়, আজি যাবলৈ চেষ্টা কৰিম। তাৰ আগত কমেণ্ট কেইটামান আছে, মই পঢ়ি দিছোঁ। প্ৰথম কমেণ্টটো লৈছোঁ। আজি 25 ফেব্ৰুৱাৰী হয়। নীলোৎপল সোণোৱালে লিখিছিলে কেইদিনমানৰ আগত, 25 ফেব্ৰুৱাৰীত মোৰ ভণ্টি দীপিকা সোণোৱালৰ বাৰ্থডে হয় বুলি কৈছিলে। গতিকে নীলোৎপল সোণোৱাল, তোমাৰ ভণ্টি অৰ্থাৎ দীপিকা সোণোৱালক মই মোৰ ফালৰ পৰা জন্মদিনৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে তুমিও কৈ দিয়া। হেপী বাৰ্থডে দীপিকা। গতিকে আজিৰ দিনটো শুভ হওক, মংগলময় হওক, আৰু আগন্তুক দিনবোৰো ভালদৰে পাৰ হৈ যাওক তাকে কামনা কৰিছোঁ। আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ভণ্টি। আৰু আজিৰ দিনটো ভালদৰে উদযাপন কৰা, ধুনীয়াকৈ বাৰ্থডে চেলিব্ৰেট কৰা তাকে কামনা কৰিছোঁ। আৰু নীলোৎপল চলিহা, তুমি যদি ভিডিঅ'টো চাই আছা তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা দেই। তাৰপিছত পম্পী বৰুৱাই লিখিছে, তোমালোকৰ ভইচটো শুনি বহুত বেছি ভাল লাগে পাহিবা। আশা কৰোঁ ভইচ কলত মোৰ কমেণ্টবোৰ পঢ়ি শুনাবা। কিবা যদি ভুল হয় দুইজনেই মোক ক্ষমা কৰি দিবা বুলি কৈছে পম্পী বৰুৱা। তোমাৰ কেইবাটাও কমেণ্ট আছিলে, তাৰ মাজত এটা কমেণ্টেই মই লৈছোঁ আৰু পঢ়িছোঁ আজি তোমাৰ কমেণ্টটো। আৰু তোমাৰনো কি ভুল হ'ব, তুমি ইমান ধুনীয়াকৈ কমেণ্ট কৰিছা, ভালহে লাগিছে। সেইকাৰণে যদি ভিডিঅ'টো চাই আছা তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। তাৰপিছতে সুবান্তি দেউৰীয়ে কৈছে, বা প্লিজ এবাৰ মোৰ নামটো ল'বা। মই মাজুলীৰ শ্ৰীৰাম দেউৰী গাঁৱৰ হয়। মোৰ নাম সুবান্তি দেউৰী। তোমালৈ আৰু ৰাজদালৈ বহুত ভাল পোৱা থাকিল বুলি কৈছে। ধন্যবাদ জনাইছোঁ সুবান্তি দেউৰী। আৰু তুমি অলপ দিন আগত কমেণ্ট কৰা হ'লে মই মাজুলী গৈছিলোঁ, লগ পালোঁহেঁতেন তোমাক। বাকী যি কি নহওক, লগ নাপালোঁ যেতিয়া নিশ্চয় কেতিয়াবা লগ পাম। আৰু ভাল লাগিল তুমি কমেণ্ট কৰাৰ কাৰণে। আৰু তোমাৰ কমেণ্টটো আজি পঢ়িলোঁ। তুমি যদি ভিডিঅ'টো চাই আছা তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু
আজিৰ কমেণ্ট ইমানেই 3টামান কমেণ্টেই মই পঢ়িছোঁ বাকী আশা কৰোঁ সকলোৱে ভালে থাকক আৰু কেইটামান কথা ক'লোঁ আগত আচলতে মোক ঘৰত কৈ আছে আৰু এটা ইণ্টাৰেষ্টিং কথা মোক ঘৰত কৈ আছে আজি বোলে গোটেইবিলাক যাব আৰু আমাৰ বৌহঁত যাব গোটেইবিলাক যাব মানে পূৰা ধুনীয়াকৈ মেকআপ চেকআপ কৰি মেলি যাব কোন কোন যায় ছোৱালীবিলাক তাৰপিছত মোক সিহঁতি কৈছে তই যদি বোলে মেকআপ চেকআপ নকৰ জাহা তাহাকৈ ওলাও তেনেহ'লে তোক নিনিও বুলি কৈছে আৰু সেইকাৰণে চাগে মোৰ লগ চগ নহ'ব কাৰণ মই একেবাৰে মেকআপ নকৰোঁ আচলতে মই এটাই ভাবোঁ যে সকলোৰে নিজৰ মানে মানসিকতা বেলেগ বেলেগ হয় চিন্তাধাৰা বেলেগ বেলেগ হয় মই এইটোৱে ভাবোঁ যে মানুহৰ ভগৱানে এটা ধুনীয়া সুন্দৰ চেহেৰা যিহেতু দিছে সকলোকে সকলোকে দিছে নহয় জানো আৰু এটা সুন্দৰ মনৰ অধিকাৰী হ'ব লাগে সেইকাৰণে চেহেৰাটো সুন্দৰকৈ সজোৱাৰ লগতে মানে নিজৰ চৰিত্ৰ নিজৰ মন নিজৰ স্বভাৱ সকলোখিনি সুন্দৰকৈ সজাব লাগে বুলি মই ভাবোঁ আৰু মই মানে নিজৰ চৰিত্ৰ নিজৰ মনটোক সজোৱাটো মানে মই বেছি গুৰুত্ব দিওঁ সেইকাৰণে মই চেহেৰালৈ সিমান ধ্যান নিদিওঁ কাৰণ ভগৱানে যি দিছে সেইটোতে মই বহুত বেছি সুখী আছোঁ আৰু সেইকাৰণে মেকআপ চেকআপ নকৰোঁ আৰু সেয়াই আৰু ধেমালি কৰি আছে সিহঁতি নিনো বুলি আৰু সেয়াই মোৰ ধাৰণা কি মই নাজানো আচলতে মই ভাল মই বেয়া সেইবিলাক মই ক'বলৈ নাযাওঁ আৰু আনকো মই বেয়া বুলি ক'বলৈ নাযাওঁ কিন্তু ভাল বুলি মই সকলোকে ক'বলৈ যাওঁ দেই সকলোৱে ভাল আছে সেয়াই আৰু মেকআপ নকৰাৰ কাৰণ গতিকে মোৰ ভালো নালাগে সেইবিলাক আৰু মোৰ স্কিনতো শ্বুট নকৰে একচুৱেলি মোৰ চেঞ্চিটিভ স্কিন হয় সেইটো কাৰণে একো লগাবও নোৱাৰোঁ বাৰু বাকী সেয়াই মেকআপ চেকআপ নকৰাকৈ যদি পাৰোঁ ওলামগৈ আৰু যেনেকুৱা দেখিছিলে তেনেকৈয়ে দেখিব সকলোৱে সেয়াই বাকী অধিৱেশনত কোন কোন আহিবা আজি কমেণ্ট কৰি জনাবা দেই আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আজি যিখিনি কথা ক'লোঁ কাৰ ভাল লাগিছে কাৰ বেয়া লাগিছে মই নাজানো আৰু শেষলৈকে ভিডিঅ' এনেও বহুতে নাচায় মই গম পাওঁ 2 মিনিট 3 মিনিটেই চায় আৰু তাৰ কাৰণে মানে কমেণ্টবিলাক স্পাম লাগি যায় কিছুমান আৰু একো নাই তেনেকৈয়ে চাই যদি যিমানখিনিলৈকে মন যাব সিমানলৈকে চাব মইতো কাকো জোৰ কৰিব নোৱাৰোঁ ন আৰু চাইছে যে সেয়াই বহুত হয় আৰু সেয়াই আৰু বহুত বেছি ভাল লাগিছে সকলোৰে লগত থাকি আগবাঢ়ি গৈ আছোঁ অলপ অলপকৈ বহুত বেছি ভাল লাগিছে আৰু জইন হৈ গৈ আছে ফেমিলি মেম্বাৰ্ছ বাঢ়িছে পৰিয়ালৰ সদস্য গতিকে বহুত বেছি ভাল লাগিছে আৰু এনেদৰে মৰম সঁহাৰি জনাই যাবা সকলোৱে আৰু পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আৰু আজিৰ কল ৰেকৰ্ডিংটো ইমানতে সামৰণি মাৰিছোঁ পুনৰ এটি নতুন কল ৰেকৰ্ডিঙৰ সৈতে সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই হেল্ল' কোৱা মোৰ দেৰি হৈছে হা মই ওলাওঁ এফালে যাওঁ অঁ ঠিক আছে দিয়া হ'ব ৰাখিছোঁ দেই ঠিক আছে দিয়া বাই লাভ ইউ টু বাই 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 চি ইউ হে চি ইউ মানে আহিবা নেকি তুমি চাই লওঁ ৰ'বা মে বি ঠিক আছে দিয়া বাই 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 বাই